আমাক অসমৰ বিভিন্ন ঠাই সন্দৰ্ভত তেখেতৰ লিখনিৰ মাধ্যমেৰে আমালোকক দেখুৱাই থৈ গ'ল তেখেত যে এজন মানুহ তেখেত মানুহৰ হকে কাম কৰিছে জাতিৰ হকে কাম কৰিছে নিজৰ ভাষা সংস্কৃতিৰ হকে কাম কৰিছে স্বদেশ আৰু স্বজাতিৰ হকে কাম কৰিছে এই কথাষাৰ আমি তেখেতৰ লিখনিৰ মাধ্যমেৰে ৪৬খন কিতাপৰ মাধ্যমেৰে আমি আকোৱালি ল'বই লাগিব আৰু স্বীকাৰ কৰিবই লাগিব বোধ কৰোঁ তেখেতে সেই হদিছটোৰ ওপৰত আমল কৰিছে মস্তদে আহমদৰ এটি হদিছ আপোনালোকক পাঠ কৰিছিলোঁ সেইকেইটা নবীজান সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজিৰ পৰা ১৪৫০ বছৰ অধিক সময় পূৰ্বে নবীজীয়ে কৈছিলে আহাব্বুল আৰাব আলিছ সালাছ মই মোৰ জন্মভূমি আৰবক তিনিটা কথাৰ কাৰণে মই ভাল পাওঁ মই মোৰ মাতৃভূমি আৰবক তিনিটা কথাৰ কাৰণে ভাল পাওঁ এটা হৈছে লিআন্নি আৰবিয়ুন মই আৰবী সেইকাৰণে মই আৰবক ভাল পাওঁ সেই ঠাইত আই মাতৃৰ বুকুত অসমৰ ধূলিকণাৰ মাজত জীয়াই থাকি ধূলি বালিৰে লুতুৰি পুতুৰি হৈ পেলাই আমি জীয়াই থাকোঁ আমি স্বাভিমানী অসমীয়াসকলে ক'ব বিচাৰোঁ মই অসমীয়া সেইকাৰণে মই অসমক ভাল পাওঁ এই নবীজীৰ আদৰ্শ হয় মোহাম্মদী সংস্কৃতি হয় মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেশ প্ৰেম ভাষা কলা কৃষ্টিক আকোৱালি ল'বৰ কাৰণে হযৰত মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিখিনি দেখাই থৈ গৈছে তেখেতে কৈছে মই আৰবী সেইকাৰণে মই আৰবক ভাল পাওঁ আমি কওঁ মই অসমীয়া সেইকাৰণে মই অসমক ভাল পাওঁ অসমীয়া কলা কৃষ্টিক ভাল পাওঁ অসমীয়া ভাষাক ভাল পাওঁ অসমৰ নদ নদীক ভাল পাওঁ অসমৰ পাহাৰ ভৈয়ামক মই ভাল পাওঁ অসমীয়া ভাষাক ভাল পাওঁ অসমীয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ বুকুত চৰি থকা ব্যক্তিসকলক মই ভাল পাওঁ সকলো জাতিক ভাল পাওঁ সকলো ভাষা মই ভাল পাওঁ নবীজনে আগলৈ কৈছে যে মই আৰবক ভাল পাওঁ দ্বিতীয়টো কাৰণ হৈছে ওয়াল কুরআন আৰবিয়ুন মহাগ্ৰন্থ কুরআন য'ত ভূমণ্ডল নভূমণ্ডলৰ সন্দৰ্ভত বিশ্লেষণ কৰা হৈছে সেই মহাগ্ৰন্থ কুরআনক মই ভাল পাওঁ এই কাৰণে যে কুরআন শৰীফখন আৰবীত অৱতীৰ্ণ হ'ল নিজৰ ভাষা প্ৰেমটো নবীজনে বাস্তৱত দেখাই থৈ গৈছে আমিও নিজৰ ভাষাক কলা কৃষ্টিক ভাল পাবই লাগিব নবীজনে আৰবক ভাল পোৱা ৩ নম্বৰ কথাটো কৈছে লিসানু আহলুল জান্নাতি আৰবিয়ুন জান্নাতীসকলৰ স্বৰ্গীয়সকলৰ ভাষা আৰবী হ'ব স্বৰ্গীয়সকলৰ ভাষা আৰবী হ'ব এই তিনিওটা কথা নিজৰ ভাষা আৰু দেশৰ প্ৰতি থকা নবীজীৰ অগাধ প্ৰেম আৰু ভাল পোৱাক ই পৰিচয় কৰি দিছে আমাৰ ওচৰত উপস্থাপন কৰিছে নবীজীয়ে ইয়াৰ দ্বাৰা আমাক শিকাইছে তুমি নিজৰ দেশক ভাল পাবা নিজৰ কলা কৃষ্টিক ভাল পাবা নিজৰ ভাষাক ভাল পাবা যতদূৰ সম্ভৱ হযৰত মৌলানা মনসুৰ আহমদ সাহেব ৰহমতুল্লাহ আলাইহি নিচিনা মহান ইছলামিক পণ্ডিত গৰাকীয়ে এনেহেন হদিছবিলাকৰ মাধ্যমেৰে হয়তো তেখেতে নিজৰ ভাষাক এনেধৰণৰ আকোৱালি লৈছিলে যাৰ দ্বাৰা নেকি আমাক উপহাৰ হিচাপে ৪৬খন কিতাপ বোধ কৰোঁ আমালোকক তেখেতে এই ভাষা প্ৰেমৰ কাৰণে নিজৰ লুকাই থকা প্ৰতিভাটোক কিতাপৰ মাধ্যমে আমালোকক প্ৰকাশ কৰি দেখালে তেখেত আমাৰ কাৰণে এজন আদৰ্শ পুৰুষ হৈ আছিল আছে আৰু আগলৈ থাকিব মহতৰম জামাত সাহিবান আমি যিখন সমাজত বাস কৰোঁ যি ছ'চাইটিত আমি থাকোঁ এই ছ'চাইটিটো হৈছে পৃথিৱীত বিচাৰি পাবলৈ এক বিৰল পৃথিৱীত এক বিচাৰি পোৱা বিৰল এক সাংঘাতিক ধৰণৰ অভাৱনীয় পৰিস্থিতি হ'ব যদি আমাৰ অসমৰ নিচিনা এটুকুৰা ঠাই আমি ক'ৰবাত বিচাৰি লওঁ এই অসমৰ মাটিৰ গোন্ধই অসমৰ গছ তৰুলতাৰ বতাহে আমালোকক জীয়াই ৰাখিছে সদায় জীয়াই থাকিম ভাতৃত্ববোধ প্ৰেম আৰু ভাল পোৱাক আমি মূলধন হিচাপে লৈ আমাৰ সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আমি এজন স্বাভিমানী অসমীয়া হিচাপে থলগিৰি অসমীয়া হিচাপে আমি আগুৱাই যাবই লাগিব তেতিয়াহে অসমৰ সকলো দিশ কোনে ক'ত কি কৰিছে কোনে আমাৰ কথা ক'ত কি পাতিছে এইবিলাক মানে লক্ষ্য নকৰি নিজৰ মহম্মদী সংস্কৃতিক যদি আমি আকোৱালি লৈ লওঁ তেনেহ'লে নিশ্চিতভাৱে আমাৰ দ্বাৰা মোৰ কাষৰ ঘৰৰ মানুহজনে কোনোদিন কষ্ট নাপাব হযৰত মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'ব বিচাৰিছিল এই কথাটো সকলোৰে চিনাকি হদিছ নবীজনে কৈ আছে নবীজনৰ এটি হদিছ আছে যে হযৰত উমৰ ইবনুল আস রাদিয়াল্লাহু তাআলা আনহু আব্দুল্লাহ ইবনে আমর ইবনে আস রাদিয়াল্লাহু তাআলা আনহু
এদিন সফৰত গৈছিলে, ভ্ৰমণত গৈছিলে। ভ্ৰমণৰ পৰা ঘূৰি আহোঁতে এটা মছলা আছে, মছলাটো কেনেকুৱা ধৰণৰ, কোনো ব্যক্তি যদি বিদেশত ভ্ৰমণত যায় তেনেহ'লে ঘৰ পোৱাৰ পূৰ্বেই, মই দীঘলীয়া বিস্তাৰিত ক'বলৈ নাযাওঁ, ঘৰ পোৱাৰ পূৰ্বেই নিজৰ ঘৰৰ মানুহবিলাকক ফোন কৰিব লাগে, বা আগৰ দিনত মানুহ পঠিয়াইছিলে যে মই ইমান টাইমত ঘৰ পামগৈ। আজিকালি ফোনৰ যুগ, সামাজিক মাধ্যমৰ যুগ, সহজ কথা। পূৰ্বতেই ঘৰৰ মানুহখিনিক অৱগত কৰিব লাগে মই 3 ছেপ্টেম্বৰত মই 1 বজাত বা 2 বজাত মোৰ ঘৰ পামগৈ। এইটো নবীজনৰ সুন্নত হয়, নবীজীৰ সংস্কৃতি হয়, যাতে মোৰ ঘৰখনৰ ফেমিলি মেম্বাৰ্ছ কি হৈ যায়, মোৰ কাৰণে সতৰ্ক হৈ যায়, প্ৰস্তুত হৈ থাকে। নিজৰ বিবিক, নিজৰ মহল্লাবাসীক বা নিজৰ ঘৰখনৰ ডাঙৰ সন্তানক, বাপেকক, মাকক, এনেকুৱা ধৰণৰ ব্যক্তিসকলক অৱগত কৰিব লাগে। ঠিক তেনেধৰণে নবীজান সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই সাহাবীজনে হযরত উমৰ ইবনে আব্দুল্লাহ ইবনে আমৰ ইবনে আল-আস ৰাদিয়াল্লাহু তাআলা আনহুৱে ঘৰলৈ খবৰ দিলে মই অহাকালিলৈ গৈ আছোঁ। তেখেত যে আহিব, কেইবাদিনৰ মূৰত সফৰ ভ্ৰমণৰ পৰা আহিব, তাৰ কাৰণে তেখেতৰ ঘৰত এটা ছাগলী জবহ কৰিছিলে, এটা খাচী জবহ কৰিছিলে। হজৰত যেতিয়া পালেহি, হজৰত যেতিয়া ঘৰ পালেহি দেখিলে যে এটা খাচী জবহ কৰিছে। তো হজৰতে কি ক'লে যে তোমালোকে মোৰ ঘৰত কাষত থকা ইহুদী ব্যক্তিজনৰ ঘৰত তোমালোকে অলপ মাংস দিলানে? মোৰ ঘৰত কাষত থকা ইহুদী মানুহ ঘৰত তোমালোকে মাংস অলপ দিলানে? এই প্ৰশ্ন কৰিছিলে। তাত তেখেতে কোৱা নাই এই কথাটো, মোৰ ঘৰত থকা সেই আব্দুল্লাৰ ঘৰত দিলানে, আব্দুল হামিদৰ ঘৰত দিলানে, মোৰ ঘৰৰ কাষত থকা মুছলমানৰ ঘৰত দিলানে, এই কথাষাৰ কিন্তু সোধা নাই। মোৰ ঘৰৰ কাষৰ ইহুদী বন্ধুজনৰ ঘৰত তোমালোকে মাংস অলপ দিলানে? আব্দুল্লাহ ইবনে আমৰ ইবনে আল-আস ৰাদিয়াল্লাহু তাআলা আনহুৱে বিস্তাৰিত হিচাপে ঘৰখনৰ মানুহখিনিক বুজালে, মই নবীজানৰ পৰা ধাৰাখাৰ এই কথাটো শুনিছোঁ যে নবীজনে কৈ আছে, অৰ্থাৎ মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে যে হযরত জিবৰাইলে আমিনে মোক চুবুৰীয়াৰ সন্দৰ্ভত এনেকুৱা ধৰণৰ সতৰ্কবাণী মোক জনাইছে, চুবুৰীয়াক ভাল চকুৰে চোৱা, চুবুৰীয়াৰ লগত সম্পৰ্কটো মধুৰ কৰি ৰখা সন্দৰ্ভত ইমান জোৰ দিছে, মই ভাবিবলৈ বাধ্য হৈছিলোঁ যে কিজানি বা নবীজীয়ে মোৰ উত্তৰাধিকাৰী মোক বনাই দিয়ে নেকি কাষৰ ঘৰৰ মানুহক। মোৰ সম্পত্তিৰ কষ্টোপাৰ্জিত সম্পত্তিৰ ভাগ, মোৰ উত্তৰাধিকাৰী যি ভাগ, এই ভাগটো কাষৰ ঘৰৰ চুবুৰীয়া ব্যক্তিক, যদিও মোৰ পৰিয়ালৰ নহয়, চুবুৰীয়া ব্যক্তিজনকো তাৰ সমভাগী বনাই দিয়ে নেকি। ইয়াতে এই কথাটো বুজি পালোঁ, হযরত মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চিন্তা আৰু চৰ্চা কেৱল মুছলমানক লৈ নাছিল। মই সেইকাৰণে কওঁ, মহাগ্ৰন্থ কোৰাণে কৰিম, আমি যদি মুছলমানসকলে কওঁ যে এই মহাগ্ৰন্থ কোৰাণে কৰিম মুছলমানৰ, এইটো সাংঘাতিক ভুল কথা, এইটো সাংঘাতিক ভুল কথা। মহাগ্ৰন্থ কোৰাণে কৰিম মুছলমানৰ ওপৰত নাজিল হোৱা নাই, সমগ্ৰ মানৱকুলৰ ওপৰত নাজিল হৈছিল। আজি যাৰ কাৰণে নেকি পৃথিৱীৰ বিখ্যাত মনিকীসকলে কোৰাণে কৰিমক অধ্যয়ন কৰি এই কোৰাণে কৰিমৰ যি মূল ৰহস্য উদ্ঘাটন কৰি তেখেতসকলে এই কোৰাণে কৰিমৰ ওপৰত বহু ৰিচাৰ্চ কৰি আৰম্ভ কৰিছে, যাৰ যিখিনি ভালখিনি আমালোকক আজি সহজলভ্য হিচাপে তেওঁলোকৰ উক্তিসমূহ আমি সামাজিক মাধ্যমতো পঢ়িবলৈ পাওঁ। কিন্তু আজি আমাৰ অসমীয়া সমাজৰ কথা কৈ আছোঁ, আমাৰ অসমীয়া সমাজৰ এই তেহেনি কালৰ কথা কৈ আছোঁ। মোৰ ঘৰত যদি কিবা বস্তু অলপ বনায়, মাংসই আনিলে, মুৰ্গীয়ে হওক বা অন্য কোনো আমাৰ খাৰ খোৱা অসমীয়া যে খাৰকে বনাওঁ, মোৰ ঘৰখনত খাৰ যদি বনায়, মোৰ ওচৰ চুবুৰীয়া মানুহক এবাতি দিয়াটো আমাৰ পুৰণা সংস্কৃতি হয়। এইটো এই পুৰণা সংস্কৃতিটো মুহাম্মদী সংস্কৃতিও হয়। আমাৰ অসমীয়া সমাজৰ এই খাৰ বনালে এবাতি ইঘৰত দিয়া, সিঘাতে সিঘৰত দিয়া, এবাতি ইঘৰত দিয়া, ওচৰ চুবুৰীয়াক ভাগ বটাই পেলাই খোৱা,
এইটো হৈছে মহম্মদী সংস্কৃতি আৰু এই সংস্কৃতি অসমীয়া সংস্কৃতি